নমস্কাৰ বন্ধুসকল, আকৌ এটা ৰহস্যময় ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, এইটো এটা পাৰ্ট 2 ভিডিঅ'হে। ইয়াৰ আগৰটো মানে পাৰ্ট 1 ভিডিঅ'টোত এটা ৰহস্যময় বেদনাদায়ক ঘটনাৰ কথা জনাইছিলোঁ, যিটো ঘটনাত মৃত বুলি ভাবি এগৰাকী মহিলাক জীৱিত অৱস্থাত দফন কৰা হৈছিল। আপোনালোকে যদি সেই পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই, তেনেহ'লে এইটো ভিডিঅ' চোৱাৰ শেষত এণ্ড স্ক্ৰীণত মই ভিডিঅ'টো দি দিছোঁ, তাত প্ৰেছ কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰে। নাইবা ডেছক্ৰিপশ্যনত মই দিয়া লিংকৰ সহায়তো চাব পাৰে। বন্ধুসকল, এই ভিডিঅ'টোত এজন যুৱকক কবৰত দফন কৰা দুদিনৰ পিছত কেনেকৈনো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হ'ল, কেনেকৈনো গম পালে যেন ব্যক্তিগৰাকী জীৱিত, তাৰ বিষয়ে জনাম। তাৰ আগতে যদি এনেকুৱা ৰহস্যময় ঘটনাৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। 1936 চনত 19 বছৰীয়া ফ্ৰান্সৰ এজন যুৱক এঞ্জেলা হিটছৰ গাড়ীখন এখন পকী ৱালত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত তেওঁ মুখমণ্ডলৰ লগতে ব্ৰেইনত গভীৰভাৱে আঘাত পায়। যেতিয়া তেওঁক ডক্টৰৰ ওচৰলৈ নিয়া হ'ল, তেতিয়া তেওঁক ডক্টৰে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে, কিয়নো তেওঁৰ পালছে কাম কৰা নাছিল। এইটো দুৰ্ঘটনাত তেওঁৰ মুখমণ্ডলখন এনেকুৱাকৈ আঘাত পাইছিল যে ডক্টৰে তেওঁৰ মৃতদেহ ঘৰৰ মানুহক চাবলৈ দিয়া নাছিল, যাতে তেওঁৰ তেনেকুৱা অৱস্থা দেখি পিতৃ মাতৃৰ মনত আঘাত নাপায়। এই ঘটনাৰ 3 দিনৰ পাছত এঞ্জেলাৰ মৃতদেহ নিজৰ গাঁৱত নিয়ম নীতিৰ মাজেৰে দফন কৰে। কিন্তু তেওঁৰ দেউতাকে এঞ্জেলাৰ নামত 2 লাখ ফ্ৰেঞ্চৰ ইঞ্চুৰেঞ্চ কৰি ৰাখিছিল। সেইবাবে বীমা কোম্পানীৰ সন্দেহ হ'ল যে তেওঁ পিতৃয়ে কিজানি পুত্ৰক পইচাৰ বাবে হত্যা কৰিলে। সেয়েহে দফন কৰা 2 দিনৰ পাছত ইঞ্চুৰেঞ্চ কোম্পানীয়ে ইনভেষ্টিগেশ্যন কৰিবৰ বাবে এঞ্জেলাৰ কবৰ খান্দি উলিয়ায়, যাতে হত্যা কৰা হৈছেনে গম পোৱা যায়। কিন্তু যেতিয়াই কবৰ খান্দি উলিওৱা হ'ল, তেতিয়াই ইঞ্চুৰেঞ্চ কোম্পানীৰ ফৰেনচিক এক্সামিনাৰে এইটো দেখি আচৰিত হ'ল যে দফন কৰা 2 দিনৰ পাছত আৰু মৃত বুলি ঘোষণা কৰা 5 দিনৰ পাছতো এঞ্জেলাৰ বডিটো গৰম হৈ আছিল, কিয়নো সাধাৰণতে এজন মানুহৰ মৃত্যুৰ পাছত তেওঁৰ মৃতদেহটো ঠাণ্ডা হৈ যায়। সেইবাবে তেওঁক অতি সোনকালে হস্পিটাললৈ নিয়া হ'ল। হস্পিটালত চিকিৎসকসকলে পৰীক্ষা কৰি পালে যে তেওঁৰ মূৰত আঘাত পোৱাৰ ফলত কোমাত পৰিছিল, যাৰ ফলত অতি কম অক্সিজেনৰ সহায়ত টাবুটৰ ভিতৰত তেওঁ 2 দিনলৈকে জীয়াই থাকিব পাৰিছিল। পাছত ডক্টৰে তেওঁক বহুতো চাৰ্জাৰী কৰি সুস্থ কৰি তুলিবলৈ সক্ষম হয়। এই ঘটনাৰ পিছত তেওঁ সকলোকে আচৰিত কৰি ফ্ৰান্সৰ এজন সৰু চেলিব্ৰিটি হিচাপে বিখ্যাত হৈ পৰে। বন্ধুসকল, পৃথিৱীত হয়তো এনেকুৱা বহুতো ঘটনা ঘটিছে চাগে, য'ত ভুলবশতঃ জীয়াই থকা মানুহজনক মৃত বুলি দফন কৰা হৈছে। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। লগতে এই ভিডিঅ'টো চাই যদি ভাল পালে, তেনেহ'লে নিজৰ বন্ধুবৰ্গক হোৱাটছআপত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ৰহস্যময় ভিডিঅ' আপোনালোকৰ বাবে আনিব পাৰোঁ।